দিনটোৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ 110 কিলোমিটাৰ গতিবেগেৰে আহি আছে চিত্ৰাং আজি সাগৰীয় ধুমুহা চিত্ৰাঙে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চিত্ৰাঙৰ প্ৰভাৱ পৰিব অসমৰ কেইবাখনো জিলাত লগতে উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত সতৰ্কবাণী জাৰি কৰা হৈছে ধুমুহা বৰষুণে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে দেশৰ কেইবাখনো জিলাত চিত্ৰাঙৰ বাবে সতৰ্কতা জাৰি কৰা হৈছে পূব মিদনাপুৰত সতৰ্কতা জাৰি কৰা হৈছে 24 আৰু 25 অক্টোবৰত অধিক ভয়ংকৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা চিত্ৰাঙৰ বাবে সাগৰলৈ মাছ মাৰিবলৈ নাযাবলৈ পৰামৰ্শ দিছে প্ৰশাসনে চিত্ৰাঙৰ বাবে সাগৰীয় অঞ্চলৰ বা সাগৰীয় উপকূলৰ যিসমূহ মাছমৰীয়া তেওঁলোকক মাছ মাৰিবলৈ নাযাবলৈ পৰামৰ্শ দিছে প্ৰশাসনে লগতে আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই চিত্ৰাঙে ভয়ংকৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা বুলি সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই দক্ষিণ অসম পূব মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰাত বৰষুণৰ আগজাননী আৰু এয়া প্ৰভাৱ চিত্ৰাঙৰ বুলি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে অৰ্থাৎ উত্তৰ পূবৰ কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী চিত্ৰাঙৰ বাবে কাৰণ চিত্ৰাঙে ভয়ংকৰ প্ৰভাৱ পেলাব পাৰে আমাৰ ৰাজ্যৰ লগতে আমাৰ চুবুৰীয়া কেইবাখনো ৰাজ্যত আৰু তাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই যি সতৰ্কতা জাৰি কৰিছে ইতিমধ্যে আমি আপোনালোকক অৱগত কৰিছো পুনৰ এক সাগৰীয় ধুমুহা চিত্ৰাঙে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইতিমধ্যে বুলি জানিব পৰা গৈছে মাত্ৰ কিছু সময় পূৰ্বে আহি পৰিছে এই খবৰ